আমিতো ঠিকেই আহি আছিলোঁ তৎক্ষণাত ক'লে গ'ল তই এইফালে চা তহঁত দুটা এইফালে যা মই এইফালে যাওঁ কোন সিহঁত আৰু ইমানতে আপোনাক খেতি ফুৰিছে যে আপুনি কোন কি নাম আপোনাৰ হে আপুনি নাকান্দিবচোন কান্দিছে কিয় প্লিজ দাদা মোক বচাওক মোক সিহঁতে মাৰি পেলাব তাকেতো সুধি আছো কোন হয় সিহঁত মই এটা কাকো চিনি নাপাওঁ প্লিজ মোক বচাওক নাকান্দিব মুখে নাৰীয়ে বেয়া পায় মই কিন্তু বেয়া নাপাওঁ ধৰি লওক আপোনাক মোৰ ৰুমলৈকে লৈ যাওঁ কিন্তু এটা কথা ৰাতিপুৱা হোৱাৰ লগে লগে যাবগৈ লাগিব দাদা বৌহঁত উঠাৰ আগত আহক টেনশ্যন নল'ব আহক ধৰি লওক এতিয়া কওকচোন আপোনাক ল'ৰাকেইটাই কিয় খেদি ফুৰিছিল কি হ'ল মুখৰ মাত বোল নাইকিয়া হ'ল যে ধোকা দিছিল চাগে কাৰোবাক কাৰোবাক ঠগি থৈ আহিছে কাৰোবাক চাগে নিমখ হাম কৰি থৈ আহিছে সব সালা ধোকেবাজ সব সালা ধোকেবাজি সব সালা নহয় মই ধোকেবাজি মই আজিলৈকে কাৰো লগত ধোকেবাজি কৰা নাই সিহঁতে মোক খেদি ফুৰিছিল মই চব খুলি কম আপোনাক কিন্তু প্লিজ ভগৱানৰ কাৰণে মোক ধোকেবাজি বুলি নক'ব মই আচলতে
কৃষ্ণ সুপ্ৰভাত গাইজ আজিৰ দিনটো যাতে সকলোৰে শুভ হয় তাৰেই কামনা কৰিছোঁ আহক আজিৰ দিনটোৰ প্ৰথম ব্লগটো আৰম্ভ কৰোঁ এতিয়া ৰাতিপুৱাই মই স্নান কৰি ওলাই আহিছোঁ স্নান মানে বুজিছে চাগে গা ধুই আহিছোঁ আৰু স্নান কৰাৰ পাছতেই মই একাপ গৰম সতেজ চাহ খাম আৰু এই যে চাহকাপ সময়মতে একেবাৰে জেগাত সাজু কৰি ৰাখে মোৰ মৰমৰ মোৰ প্ৰিয় মোৰ মানুহগৰাকী শ্ৰীমতী এয়া তেওঁ চাওক কি ধুনীয়াকৈ চাহকাপ বনাই থৈছে আৰু ইয়াৰ পিছতেই মোৰ দিনটো আৰম্ভণি হ'ব বৰ সুন্দৰকৈ আৰু মোৰ শ্ৰীমতীৰ মাতটো কুলিৰ দৰে ৰবাহে কি অনবৰতে ভিডিঅ' কৰি থাকা সময় নাই যেতিয়া তেতিয়াই ঘৰখনত যেনেকৈ তেনেকৈ থাকো লাজ নালাগে তোমাৰ সব সময়তে যে মানুহৰ আগত উলিয়াই থাকা কাপোৰ কানি কি পিন্ধিছো কি নাই চাবলৈ নাই ভাল নালাগে নহয় এনেকৈ ৰ'বাচোন ব্ৰেক মাৰা সব মানে বন্ধ কৰি পেলালা তুমি দেই ইমান ধুনীয়াকে মানে ভিডিঅ'টো আৰম্ভ কৰিছিলোহে চাহৰ পৰা তোমাৰ মুখখনৰ পৰা কিমান ধুনীয়া হৈছিল সব বৰবাদ কৰি দিলা নহয় এতিয়া এডিট কৰি আগতীয়াকৈ কাটি পেলাব লাগিব কাটা যি কৰা কৰি থাকা সেই বুলি মানুহৰ আগত এনেকৈ যেনেকে তেনেকে ওলাই থাকিব নোৱাৰি নহয় সময় নাই যেতিয়াই তেতিয়াই ভিডিঅ' কৰি থাকিব মান সন্মান সকলো শেষ কৰিলে আৰু তাই ক'লে কি বুজে বান্দৰ শুনা লাজ কৰি একো লাভ নাই যদি লাজ কৰা ফেচবুকৰ পৰা কেতিয়াও টকা ঘটিব নোৱাৰিবা ৰবা চাহকাপৰ এতিয়া ধুনীয়া এখন ফটো তোলো মাৰা এতিয়া দিনটোলৈ আৰম্ভ হ'লহে আৰু নিজেতো সোনকালে উঠি এইবোৰ কৰি ফুৰিবা আৰু মোকো শান্তিত শুবলৈ নিদিবা হেৰা ভাইৰা ৰাতি কেইটা বজাত আহিল গম আছেনে মহাৰাজটো এতিয়ালৈকে উঠিবৰ হোৱাই নাই ৰবা মই তাক জগাই আহোঁ যোৱা জগুৱাগে যোৱা ভাগ্য ভাল ফটো তদিয়ে নুঠে গতিকে ৰাইজ আহক একাপ সুন্দৰ চাহেৰে আজিৰ দিনটো মই আৰম্ভণি কৰোঁ এয়া চাওক ইমান ধুনীয়া একাপ চাহ মোলৈ সাজু কৰি ৰাখিছে মোৰ মৰমৰ মানুহজনী আহকচোন চাহকাপৰে মই দিনটো আজি আৰম্ভ কৰোঁ দেখিছে আকৌ কৰিব লাগিব মানে ইমান ধুনীয়া চাহকাপ ইমান ধুনীয়া চাহ আহক আজিৰ দিনটো ইমান ধুনীয়া একাপ চাহেৰে আৰম্ভ কৰিছোঁ চাহ বনাইছে ভণ্টিজনী ক'ত গ'ল তাইৰ হাতে একাপ খাব লাগিব ভণ্টি ভণ্টি তাই ভিডিঅ'ৰ পৰাই আৰম্ভ কৰোঁগৈ ভণ্টি বাবা অ বাবা বাবা অ বাবা উঠা আকৌ বাবা কিমান শুৱা আৰু 9টা বাজিবৰ হ'ল উঠা বাবা উঠা আৰু কেতিয়া উঠিবা 9টা বাজিব এতিয়া উঠিছানে মই উঠিছোঁ দিয়া তোমালোক যোৱা মই গৈ আছোঁ হেৰি সোনকালে উঠি আহা মই ভণ্টিক চাহ বাকিবলৈ কওঁ জলদি আহিবা দেই আকৌ শুই নাযাবা আপুনি মোৰ কাৰণে বিপদত পৰিছে ন নাই তেনেকুৱা একো কথা নাই মাত্ৰ আপোনাকে মোকে বহুতে একেলগে দেখা পালে কি ভাবিব মই তাকে ভাবিছোঁ মানে সেইবোৰ বাদ দিয়ক
ৰাতি আপোনাৰ ল'ৰাকেইটা কিয় খেদি আছিল আৰু কোন সিহঁত বাদ দিয়ক সেইবোৰ জানি আপুনিনো কি কৰিব জানি একো নকৰোঁ কিন্তু কিছুমান কথা আনৰ আগত শ্বেয়াৰ কৰিলে মনটো অলপ পাতল হয় আপুনি মোক বিশ্বাসত ল'ব পাৰে মই বিশ্বাসঘাতকতা কাৰো লগত নকৰোঁ কিন্তু মোৰ লগতহে বিশ্বাসঘাতকতা কৰি থাকে মানে বাৰু বাদ দিয়ক আপুনি চাগে অলপ হ'লেও বুজিব পাৰিছে মই মানুহটো কেনেকুৱা আপুনি মোক নিৰ্ভয় ক'ব পাৰে তেন্তে শুনক মই আচলতে দাদা 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 চাহ আনিছো উঠ দাদা কি হ'ল দৰ্জাখন নুখুল যে উঠ আকৌ বৌয়ে মাতি যোৱা নাছিলে নে তোক ইমান দেৰি শুই আছ নে আজি দাদা কিনো কৰি আছ দাদা বহক লওক লওক খাওক হে হৰি মই ক'তে মৰো এই মানুহটোৰ প্ৰকৃতি লৰিছে হেৰা কি কৰি আছা তুমি হা কাক চুমা খাই আছা চাও কাক চুমা খাই আছা আউটডেটেড চিন্তাধাৰা মানে হেৰা নিজৰে ফটো তুলি আছো মানে এই আছোৱা দেখিছা চুমা কেনেকৈ খাব পাৰি মানে সেইটো মানে এটা ভংগীমা দিছো হেৰা এনেকে ফটো দিলে নহয় ফেচবুকত ভিউজ বহুত বাঢ়ে তোমাৰ বাহিৰে বেলেগক চুমা খোৱাৰ সাহস জানো আছে হেৰা এনেকে ভিউজ বাঢ়িলে চাবাচোন এদিন আমেৰিকান ডলাৰেই ডলাৰ আহি সোমাবহি হেৰা ভিউজৰ কাৰণে তুমি কি নকৰা বাৰু কোৱাচোন তুমি এটা কাম কৰা মোৰ মেখেলা চাদৰ এযোৰ পিন্ধাই দিও একদম জপিয়ে নাচি থাকা ও নহবা তুমি তাতকে আৰু এটা কাম কৰিব পাৰা তুমি একো নিপিন্ধাকেই নাচি থাকা তেতিয়া তোমাৰ একাউণ্ট আমেৰিকান ডলাৰে একেবাৰে ভৰি থাকিব কথা ক'বলৈ আহে তাকেহে বুইছা কৰিব লাগিব কি নহয় মানে তুমি যে কাপোৰ এযোৰ পিন্ধি নচাৰ কথা ক'লা বৰ ভাল আইডিয়া দিলা তোমাৰ হেৰি কাপোৰযোৰ পাৰি হে অলপতে যে লৈছিলো সেইযোৰ ভাল লাগিব কিন্তু দেই কিমান নিলাজ তুমি মান সন্মান একো নাই নেকি তোমাৰ হা এই মোবাইলটোৱে যে কি কৰা নাই নহয় হৰা চাও মোবাইলটো দিয়া চাও দিয়া মোবাইলটো দিয়া বুলি কৈছো নহয় এইটো নি মই গেৰেজৰ পিছফালে পেলাই নিমগৈ তেতিয়া যিমান ভিডিঅ' দিয়া বুলি কৈছো নহয় টানিত দিলিতে হৈ যাবগে এতিয়া ৰবা এয়া অফ কৰিলো এতিয়াৰ পৰা আৰু মই এনেকুৱা ভিডিঅ' নবনাওঁ হ'ল খোজ নবনাওঁ বন্ধ সোমোৱা নবনোৱাটো নবনাওঁ বুলি কৈছো যদি বনোৱা চাবা কিন্তু তোমাৰ শপত এইটো চুমা অকল মই তোমাকেই খাওঁ শুনা এতিয়া হাঁহি দিয়া শুনা এই যে অলপ দিনৰ আগত ফুৰিবলৈ যাওঁতে দেখি আহিছিলা দোকানত পুনৰ চেইনডাল
সেইডাল ফেচবুকৰ ডলাৰৰ পইচা পালে প্ৰথম সেইডালেই দিম তোমাক। সঁচাকে দিবা? অঁ হাঁহি দিয়া, এই হাঁহিটো লাগে লাগে লাগে। তুমি মানে আকৌ ভিডিঅ'ত লাগিলা ন? চাওঁ গুচা, মই ভাতত লাগো। ইমান ধুনীয়া হাঁহিটো। অঁ ভাত বনোৱাগে ন? গৈ আছোঁ ভাতৰ ভিডিঅ' বনাবলৈ। হেৰি এই হুইচেলটো মৰাৰ সময়ত কৈ দিবা। কাপোৰ এযোৰ পিন্ধি কিন্তু পাৰি দেই। এনেকৈ ভিডিঅ' এটা বনাব লাজ দি গ'ল নহয় আকৌ। বস্তা চস্তা পিন্ধি পাৰি নেকি? বেলেগ এটা মাথা মাৰিব লাগিব। আপুনি ইমান ভাল, কিন্তু কালি ৰাতি ইমান নিচা কৰি কলৈ গৈ আছিল? সেইবোৰ বহুত কথা। আচলতে কালি ৰাতি মই আপোনাক বচোৱা নাই, আপুনিহে মোক বচাইছে। মানে? আচলতে কালি ৰাতি মই নিজকে শেষ কৰিম বুলি ভাবিহে সেই ৰাস্তাৰে আগবাঢ়িছিলোঁ। কিন্তু কিয়? সেইবোৰ বহুত কথা, পিছত কম দিয়ক। নাই নাই, আপুনি এতিয়াই মোক ক'ব, মোৰ জানিবলৈ বহুত মন গৈছে। যোৱাকালি তাইৰ বিয়া আছিল। তাই মানে? তাই মা, অ' মা, মোৰ দেৰি হৈছে, দিয়া জলদি খাবলৈ মোক। ৰচোন ৰ, মই কাপোৰকেইটা ধুই গৈ আছো, দিমগে। তুমি বুজি পোৱা নাই কিয়? মোৰ লেট হৈছে। কিবা খং উঠিব নিজে লৈ খাম কিন্তু। সেয়া তুমি মুখেৰে এতিয়া একোৱে নোকোৱা, যি আছে যি নাই নিজে লৈ খাই যাম। নাজানো নেকি ইমান ডাঙৰ হলি? কালিলে পৰহিলে বিয়া দিবৰ বয়স হ'ল। দেউতাৰে যে গাভৰু ছোৱালীয়ে চোৱা চৰুৰ ভাত নেখায়, তই নেজান? অ' মা, হ'ব দিয়া, মোৰ ভুল হৈ গ'ল। মোৰ লেট হৈছিল কাৰণেহে। এনেকুৱা ভুল আৰু কেতিয়াও নকৰিবি। আৰু শুন, দেউতাৰৰ সন্মানেই আমাৰ ঘৰখনৰ সন্মান। গতিকে দেউতাৰৰ সন্মানৰ ওপৰত কোনোদিন যাতে কোনেও আঙুলি উঠাই কথা ক'ব নোৱাৰে। কথাষাৰ মনত ৰাখিবি।
হেৰা কি হ'ল মাজনী? একো হোৱা নাই, তাই দেৰি হৈছে হেনো। হেৰি, আপুনি চাহ অকণমানকে খাই লওক, মই তাৰ পিছত ভাত কেইটামান বহাই দিম। অঁ, অলপ আগতে ভাত ৰান্ধিছিলে দেখোন। কি কৰিলা সেইবোৰ? আকৌ ভাত ৰান্ধা যে? মানে সেইখিনি ভাতত ফেনা মাখি এটা পৰিল, সেইকাৰণে পেলাই দিলোঁ। আপুনি ৰওক, মই আপোনালৈ খাওঁতকৈ চাহ অকণ বহাই দিম, তাৰপিছত ভাত কেইটামান বহাই দিম। ঠিক আছে, যোৱা। ইমান দেৰি কৰিলানে? আজিতো কলেজো বন্ধ। তোমাৰ কাৰণে ইমান দূৰৰ পৰা মই আগতে আহি পাওঁ, তুমি এইকণ বাট আহোঁতেনো ইমান টাইম লাগেনে? আহোঁতে মই টাইমমতে আহিছিলোঁ, কিন্তু বাটতে অ' বীণা, কলেজ যা। অঁ এই ৰচোন, তোৰ লগত মোৰ এটা ডাঙৰ কথা আছিল অ'। কি কথা আছে সোনকালে ক, মোৰ দেৰি হৈছে। কথাটো মানে ডাঙৰ যে, কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই। তেতিয়াহ'লে পিছত কবি দে, মই যাওঁ। এই ৰচোন তোৰ কাষ্ট আৰু মোৰ কাষ্ট একেই। আমি দুটা দেখোন বিয়াই হ'ব পাৰোঁ। তেতিয়া আমাৰ ঘৰতো একো প্ৰব্লেম নহ'ব। যদি বিচাৰ কথাটো অকণমান ভাবি চাবি। ঐ বলিন্দা, আজিয়ে তই প্ৰথম আৰু শেষবাৰৰ বাবে মোক ক'লি, কিন্তু নেক্সট টাইম যদি এইবোৰ কথা শুনিবলৈ পাওঁ নহয়, কথা বেয়া হ'ব। মনত ৰাখি থবি। ঐ বীণা, ৰচোন। তই মোৰ হাতত ধৰিবলৈ সাহ ক'ত পালি? নেক্সট টাইম যদি কৰ নহয়, তোৰ মাৰৰ আগত গৈ সকলো কথা কৈ আহিম। মোৰ গালত চৰ মাৰি তই বহুত ডাঙৰ ভুল কৰিলি বীণা। এই চৰ তই গোটেই মোলে ঘূৰাই পাবি। তই যদি মোলে বিয়া নহ, তই আন কাৰোলৈ কেনেকৈ বিয়া হ মই চাই ল'ম। দিছোঁ চৰ এটা। কথাটো নোহোৱাও নহয়। চোৱা বীণা, কাইলৈ পৰহিলৈ যদি আমাৰ ভাল পোৱাৰ আগত এইবোৰ কথা আহি পৰে, তেতিয়া তুমি কি কৰিবা? ঘৰৰ মানুহৰ মতে যদি তুমি বিয়াত বহিব লগা হয়, তেতিয়া কি কৰিবা? তেনেকুৱা কেতিয়াও নহয়। মই কেৱল তোমাক ভাল পাওঁ। তোমাৰ বাহিৰে বেলেগৰ কথা সপোনতো ভাবিব নোৱাৰোঁ মই। নহয় বীণা, তোমাৰ পৰিয়ালে যদি তোমাক প্ৰেছাৰ দিয়ে, তেতিয়া তুমি কি কৰিবা? তোমাৰ দেউতাই যদি তোমাক শপত দিয়ে, তোমাৰ দেউতাৰ শপতটো পৃথিৱীৰ সকলোতকৈ ওপৰত। এই থোৱা এইবোৰ কথা, বেলেগ কথা কোৱা। নহয় বীণা, ইয়াত দুটা জীৱনৰ লগত জড়িত হৈ আছে কথাবোৰ। কোৱা কি কৰিবা? তুমি কেনেকৈ ভাবিব পাৰিলা তোমাৰ অবিহনে মই জীয়াই থাকিব পাৰিম বুলি? যেনেকুৱা যি পৰিস্থিতিয়ে নহওক কিয়, মই কেৱল তোমাৰ। ঠিক আছে তেন্তে, তুমি মোক কথা দিয়া, যেনেকুৱা যি পৰিস্থিতিয়ে নহওক কিয়, তুমি যাতে মোক এৰি থৈ নোযোৱা। কথা দিছোঁ। প্ৰমিছ? প্ৰমিছ।
পান্ত আৰু কিমান সময় লাগিব অলপ সময় লাগিব দাদা এই বৌয়ে অলপ চাহ একাপ বনাবলৈ দিওঁ নেকি নাই নালাগে মই সামৰিমেই অঁ ঠিক আছে তেনে যা ঘূৰ 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 যা 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 আজি হেৰা ইমান চিন্তা কৰি থাকিব নালাগে দিয়া তাই আহি পাবহি তাই এতিয়া সৰু হৈ থকা নাই নহয় কলেজত কিবা কাম আছে চাগে আজি ঠিক কথাই কৈছে আপুনি তাই এতিয়া সৰু হৈ থকা নাই ডাঙৰ হ'ল গাভৰু হ'ল এই গাভৰু ছোৱালী এজনী ইমান দেৰিলৈকে ঘৰলৈ নাহিলে মাকজনী বাৰু কি শান্তিত থাকিব তাই আহক আজি হেৰা আগতে ছোৱালীজনী ভালে ভালে আহি ল'বলৈ দিয়াচোন এয়া আহিলে মাজনী দেউতা আবেলিৰ মেডিচিন কেইটা খালানে তুমি এটা খালোঁ বাকী দুটা আকৌ তইহে জানো কোনটো কেতিয়া খাব লাগে সেইকাৰণে নাই খোৱা ৰ'বা দেউতা মই খাওঁতকৈ মুখ হাতখন ধুই তোমাৰ মেডিচিন কেইটা লৈ আহোঁ ৰচোন মাজনী এতিয়া কেইটা বাজিল মই সুধিছোঁ এতিয়া কেইটা বাজিল 7টা ইমান সময়লৈকে তই কলেজত ক্লাছ কৰি আছিলি নাই তেতিয়াহ'লে ইমান সময়লৈকে তই ক'ত কি কৰি আছিলি ৰ'বাচোন তাইক তুমি ইমান গালি নেপাৰিবা কোৱা মাজনী কলেজত আজি কিবা আছিল নেকি আজি নাছিল কালিলৈ আছে নৱাগত আদৰণি সভা কলেজৰ ৰুমবোৰৰ মঞ্চখন আমি ছিনিয়ৰখিনিয়ে মিলি অলপমান সজাই আছিলোঁ সেইকাৰণেহে দেৰি হ'ল বয়স যিমানে বাঢ়ি গৈছে সিমানে তোৰ কাণ্ড জ্ঞান বোলা বস্তুটো নাইকিয়া হৈ হৈ গৈ আছে তোৰ কলেজত যিয়ে নাথাকো তই ঘৰৰ পৰা যাওঁতে কৈ থৈ যাব পাৰনে নোৱাৰ হা চা মাজনী ঘৰখনৰ লগতে দেউতাৰৰ সন্মান এই অঞ্চলত বহুত আছে গতিকে দেউতাৰৰ সন্মান হানি হোৱা কাম তই নকৰিবি কথাষাৰ মনত ৰাখিবি হেৰা তাই কিমান টানকৈ কিয় কথা কোৱা মৰমত ক'লেওতো তাই বুজি পাব মই তাইক একো টানকৈ কোৱা নাই আপুনি বহক মই চাহ একাপ বনাই আনো মোক তাই ৰিজেক্ট কৰে মোক ৰিজেক্ট কৰে এই বুলি ন বাদ দেও যোৱা কথাবোৰ গ'ল নতুন কিবা এটা ভাবচোন নাই বুজিছ ইমান সহজে তাইক যাবলৈ দিয়া নহ'ব তাই মোক ৰিজেক্ট কৰে এই বুলি ন এই বোলো কি একেডাল কথাকে বোলো কি আছো মালকণ খোৱাৰো আমেজ নাইকিয়া কেইটা মাল খাবি কিমান মাল খাবি তই পইচা নানিলো এই হেৰি কৰ মই ফোনকে দিছোঁ এই ধনৰ টপা কৰি লৈ আছা এদিনো আজি দুদিন এনেকুৱা আৰু তাৰে কামনা কৰিছোঁ বুজিছ কলি নহয় মানে তই এনেইতো নাখায় ন সেইদিনাখনে তই আহা সেইদিনাখন আমি এইখন খাব পাৰোঁ ন আমাকতো এইখন সদায়তে লাগেচোন
বাহ সুন্দৰ পৰিৱেশ আজি আকৌ মোৰ অকণ অহা দেৰি হ'ল তাইৰ লগত চিনেমা চাবলৈ গৈছিলোঁ আকৌ আমাৰ প্ৰভু আছে দেখোন পিছে প্ৰভু আপুনি এইভাগ কেতিয়াৰ পৰা ধৰা হ'ল নাপায় দেই এইবিলাক কেতিয়াৰ পৰা পৰিস্থিতি আৰু সময় বুজিছ পৰিস্থিতি আৰু সময়ে বাধ্য কৰাই দিয়ে তই মোলৈ চাচোন এই মোলৈ চা আৰু তই ক মোৰ বিয়া পতা বয়স হৈছে নে আৰু তাতে যদি এজনীও ছোৱালী নাপাওঁ মই কি কৰিম ক তাইক মই চাই লওঁ কেতিয়াবা আহিলা নেকি সদায় কি তুমি আহিবা নেকি প্ৰথমতে আজি মই আহিলোঁ আচ্ছা এইটো লোৱা এইটোৰ কাৰণে দেৰি হ'ল আজিৰ পৰা এনেকৈ লুকাই চুৰকৈ লগ ধৰিব নালাগে আমি ফোনত কথা পাতিম নাই নালাগে মোক এইবোৰ লোৱা আজিৰ পৰা এনেকৈ লুকাই চুৰকৈ লগ কৰিব নালাগে এইটো তোমালৈ বুলি মোৰ মৰমৰ উপহাৰ আমিনো আৰু এনেকৈ লুকাই লুকাই কিমান কথা পাতিম কিবা এটা কৰিব লাগিব ঐ বলি কালি ৰাতি কথাষাৰ আশা হৈ থাকিব নেকি তোৰ লেলা মস্তুৰ দেখোন তামাম লাভ হিষ্টৰী নেভাৰ মই যিটো বিচাৰোঁ সেইটো মই লৈহে এৰো তাৰ কাৰণে যি পৰ্যায়লৈ নামিব লাগে মই সেইটোৱে কৰিম লাভ নাই বুজিছ সঁচা ভালপোৱাৰ মাজত কোনো সোমাব নোৱাৰে আৰু ইহঁতৰ ভালপোৱা সঁচা যেনেই লাগিছে মই বহুত দিনৰ পৰা ইহঁতক লক্ষ্য কৰি আছোঁ নহয় এইকাৰণে তোক কালি ৰাতিৰ ভ্ৰমটো ভাঙিবলৈ লৈ আহিছোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ এতিয়া মোৰ হাতত যি পাত অস্ত্ৰ আহি পৰিছে এই পাতেৰে মই কি কৰোঁ তই চাই থাক মুঠতে তাই যদি মোৰ নহয় তেন্তে আন কাৰো হ'ব নাজানো আৰু তই কি কি কৰি আছ এই পুলিন কি বস্তু চব গম পাই যাবি চাহ লওক হেৰি আমাৰ যে সেই ছোৱালীজনী গাভৰু হ'ল আপুনি বাৰু কিবা চিন্তা কৰিছেনে তুমি বা কি চিন্তা কৰাৰ কথা ক'লা মই তাইৰ মাক আৰু আপুনি হ'ল তাইৰ দেউতাক ছোৱালী এজনী ডাঙৰ হোৱাৰ পিছত মাক দেউতাকৰ কি চিন্তা হ'ব লাগে মই তাই বিয়াৰ কথা কৈছোঁ বিয়া হ'ব ৰ'বা চব হৈ থাকিব ছোৱালী ডাঙৰ হৈছে তাই যাতে নিজৰ কাষ্টৰ পৰা বেলেগ ফাললৈ মনটো নিনিয়ে তাকে লৈহে মোৰ চিন্তা হৈছে খুৰাদেউ খুৰীদেউ ঘৰত আছেনে আহা সোমাই আহ অ' বলিন আহ তই বাৰু আজি আমাৰ ঘৰলৈ কি সকামত আহিলি সকাম মানে ডাঙৰ সকাম এটাই আছিল এই বিৰিণা ঘৰত নাই নেকি নাই তাই কলেজলৈ গৈছে কচোন কি কথা কলেজ গৈছে
কি হ'ল হাঁহিছ যে তই কিনো কম খুৰীদেউ গাঁৱৰ ছোৱালী এজনীক বদনাম কৰিবলৈ ভাল লগা নাই কিন্তু গাঁৱৰ ছোৱালী এজনী বেয়া হোৱাটোতো দেখিবলৈও বেয়া লাগে তই বিৰিণাৰ কি বেয়া হোৱা দেখিলি মোৰ ঘৰতে মোৰ ছোৱালীৰ বিষয়ে ক'বলৈ তই ক'ত সাহস পালি খুৰাদেউ দেখোন খঙেই উঠিল এই খং নকৰিবচোন মই সাহ কৰা নাই মই প্ৰমাণ পাইছোঁ এইখন চাওক ক'ত এজনী মোৰ ছোৱালী তাইচোন পিছফালটোহে আছে অকল খুৰাদেউ মই ভালৰ কাৰণে কথাটো কৈছোঁ তাইৰ বদনাম হোৱাটো মই নিবিচাৰোঁ মই আপোনালোকক দেখুৱাব লাগে দেখুৱাল এতিয়া আপোনালোকে বিশ্বাস কৰে নকৰে সেইটো আপোনালোকৰ কথা মই আহোঁ ঐ শুনাচোন কালি পাতিম দিয়া কথা মা সাৰ পাই আছে নেকি ৰ'বাচোন আৰু অলপ টাইম তাৰপিছত শুই যাবা মা সাৰ পাই আছে কেনেবাকৈ আহি দেখিলে কিন্তু কথা বেয়া হ'ব নাহে দিয়া মা শুলে চাগে এতিয়া নাই শোৱাও পিছে শুনাচোন এইটোত যে কল আহিলে কেনেকৈ চাউণ্ডটো কমাই শিকাই নিদিলা যে শিকাই দিবা আকৌ ৰ'বা মা আহিছে হেল্ল' হেল্ল' শুনাচোন চাহ খাওক ৰহচোন মাজনী এইফালে আহচোন কোৱা মা কালি ৰাতি তোৰ ৰুমত কিহৰ ফুচফুচনি শব্দ শুনিছিলোঁ সেইটো কি আছিলে এই মইনো কি ফুচফুচাম সপোনত চাগে কিবা দেখিলোঁ তেতিয়াহ'লে তই আজিৰ পৰা মোৰ লগত শুবি ৰ'বাচোন পিছে মাজনী আজি তুমি কলেজলৈ নোযোৱা নেকি নাই দেউতা আজি নাযাওঁ মই কি এইটো কিহৰ শব্দ মোবাইল ফোনৰ নিচিনা লাগিছে আমাৰ ঘৰততো মোবাইল ফোন নাই উলিয়া কি কৈছো শুনা নাই উলিয়া এইটো তুমি ক'ত পালা মাজনী মানে দেউতা ক'ত ক'ব পাৰিব আপোনাৰ চেনেহৰ ছোৱালীয়ে কালি বলিৰে দেখুওৱা সকলোবোৰ কথা সঁচা আছিল তোক ইমান বুজোৱাৰ পিছতো তই সেই মৰা পেহীয়েৰৰ দৰে হ'বলৈ গৈছ ক'ত ঘৰ তাৰ
নকওঁ কিয়? কোৱা মাজনী, আমি তোমাক একো নকৰোঁ। বিকিত তাৰ নাম, পুৰণি গুদামত ঘৰ তাৰ। দেখিলেনে? জাতকুল নিমিলা এটা আপোনাৰ ছোৱালীয়ে বাছি লৈছে। আপুনি আৰু মৰম কৰি ওপৰত উঠাই দিয়ক, ফল এয়াহে পাইছে। কোৱা মাজনী, কি হয় ল'ৰাটো তোমাৰ? মানে দেউতা, মই তাক ভাল পাওঁ। ভাল পাওঁ। তোক সৰুৰ পৰা এটা কথাই শিকাই আহিছিল যে দেউতাৰ সন্মান হানি হোৱা কাম একো নকৰিবি। তই আজি সেইটোকে কৰিলি। নহ'ব এনেকে। খা, তই দেউতাৰৰ মূৰত ধৰি শপত খা, যাতে তই সেই ল'ৰাটোক পাহৰি যাৱ। কালিলৈ ভিতৰতে তোক আঙঠি পিন্ধাই আমাৰ মতে বিয়া দিম। হেৰি, আপুনি সোনকালে গৈ ৰমেশক খবৰটো দি আহক। ঐ, তই কিয় ৰৈ আছ? যা, দেউতাৰৰ মূৰত ধৰি শপত খা, যা। সেইদিনাই তাইৰ মাতটো জীৱনৰ কাৰণে শেষবাৰৰ বাবে শুনিছিলোঁ। বহুত চেষ্টা কৰিও তাইৰ লগৰ ছোৱালীৰ পৰা ষ্টাৰ্ট কৰি কোনো বাকী নাই। সকলোতে খবৰ কৰিও তাইৰ একো সুংসুত্ৰ উলিয়াব নোৱাৰিলোঁ। বহুত দিন এনেকৈ পাৰ হৈ গ'ল। আৰু হঠাৎ এদিন তাইৰ বেষ্ট ফ্ৰেণ্ডজনীৰ ফোন আহিল আৰু জানিব পাৰিলোঁ তাইৰ হেনো বিয়া, তাইতকৈ বয়সত ডাঙৰ বুঢ়া এটাৰ লগত, যি তাইৰ কাষ্টৰ লগত মিল আছিল আৰু চাকৰিয়ালো। সেই ৰাতিটো কালি আছিল, য'ত সুৰাৰ ৰাগীত মাতাল হৈ নিজকে শেষ কৰিবলৈ আগবাঢ়িছিলোঁ আৰু আপোনাক পালোঁ। বহুত বেয়া কৰিলে তাই আপোনাৰ লগত। অন্তত কি হৈছিল, কিয় হৈছিল, হাজাৰ বাধাৰ মাজেৰে হ'লেও এবাৰ জনাব পাৰিলে হয়। বাৰু বাদ দিয়ক, আপুনি বহুত ভাল মানুহ, আৰু ভাল মানুহৰ লগত ভগৱানে কেতিয়াও বেয়া হ'বলৈ নিদিয়ে। তাকে পিছে কওকচোন, কালি ৰাতি আপোনাক সিহঁতে কিয় খেদি আছিল? আৰু আপোনাৰ নামটো? মোৰ নাম নয়নমণি। মোৰ ঘৰ নগাঁৱৰ এখন সৰু গাঁৱত। আচলতে মই কোনো দাগী অপৰাধী বা চোৰ নহয়, য'ত সিহঁতে মোক এইদৰে খেদি আছিল। আচল কথাটো হ'ল দাদা, দাদা, ভাইটি, বাবা, অ বাবা, বাবা, দৰ্জাখন খোলা আকৌ। দাদা দৰ্জাখন খোল আকৌ। চাওঁ 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 কি লাগে কি? চাওঁ তুমি আঁতৰ পৰা চাওঁ। কি লাগে? কোন আছে ভিতৰত? কোনো নাই। তুমি মিছা কথা কৈছা। নাই কোৱা, কোনো নাই। ভালে ভালে কোৱাচোন কোন আছে। কোনো নাই বৌ, তোমালোকে কোন আছে নোকোৱা কেলে? কোনো নাই। অ' কথা তাৰমানে আৰে সেইটোহে।
ছোৱালী আনি ৰুমত সোমোৱাই থৈ দিছা হা আমি কি বিয়া পাতি নিদিম নেকি তোমাক নহয় মানে বৌ কি বৌ ঐ নহয় মানে চহয় মানে নাই মানে মই এতিয়াই গৈ গণক দেউক মাতি আনোগৈ আৰু আজিয়ে হেষ্ট নেষ্ট কৰি তোৰ বিয়াখন খাটাং কৰিয়ে পেলাওঁ বিয়া হেই এটা থোৱাচোন যা যা ডাঙৰ দা সোনকালে গণকৰ ওচৰলৈ যা যেতিয়াই শুভ দিন মিলে বিয়াখন ধুমধামেৰে পাতি দিম তাকেইতো এই হেৰি নহয় শুনাচোন ইমান এটা মিলনাত্মক পৰিৱেশ আচলতে কি জানা এই মিলনাত্মক পৰিৱেশবিলাক সদায় ফেচবুকাই থাকিব লাগে আগৰটো পৰ্ট্ৰেট হ'ল এটা লেণ্ডস্কেপ কৰি লওঁ দিয়া লেণ্ডস্কেপ মানে কি আকৌ বুজা নাই এই এনেকে যিটো কৰিলো লম্বা এইটো মানে পৰ্ট্ৰেট আৰু যেতিয়া মোবাইলটো মানে এনেকে লৈ কৰিম সেইটো মানে লেণ্ডস্কেপ হা লেণ্ডস্কেপ এটা কৰিছো হ'ব এইবোৰ ৰাম এইবোৰ থোৱাচোন এতিয়া নহয় ভাল হ'লে তেনে ইমান ধুনীয়া লাগিছে ন ৰাম দেওৰ নবৌ ককাই যাও ডাঙৰ দা সোনকালে গণকৰ ওচৰলৈ নেযাও কিয় তাকে যাওঁ ৰাম তুমি যাবানে এই কইনা ক্লোজ এটা হোৱা হ'লে বেছি ভাল হ'লহেঁতেন হ'ব বাৰু ঘৰতে থাকিব যেতিয়া পিছতে লওঁ ইয়াৰটো এতিয়াই লৈ থওঁ ভগৱান যোৱা যাওঁ মই গণকৰ ওচৰলৈ গৈ আছো আজি আমাৰ বিয়া খাটাং কৰিহে আহিম আশা কৰি আয়ো দেহি কি নাম তোমাৰ নয়নমণি চোৱা মাজনী বাবাক মই নিজৰ ল'ৰাৰ দৰে মৰম কৰোঁ আৰু আজিৰ পৰা তোমাকো মই মোৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰিম আয়ো ভাগৰ লাগি আহিছে চাগৈ পাই ব'লা ভিতৰলৈ গৈ মুখ হাতকেইটা ধুই ফ্ৰেছ হৈ ল'বা নহয় মানে একো হয় নহয় নাই তুমি বৰ মৰম লগা বৌ ব'লা আহা ভিতৰলৈ আহা যা ব'লা বাবা তুমিও হাত ভৰিকেইটা ধুই জলপান অকণ খাই লোৱাহি ব'লা ব'লা গতিকে বন্ধুসকল দেৱে যি দুটা ডেট দিছে তাৰ ভিতৰত কোনটো ভাল হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই আহক মই আহি মোৰ চোতাল পালোহি মানে চোতালখনৰ ক'ত ৰভাখন কেনেকৈ বহুৱালে ভাল হ'ব আপোনালোকে জনাব দেই মানে দৰা ক'ত বহিব চাওকচোন এইখিনি হ'ল আমাৰ জেগা ইয়াত ক'ত কেনেকৈ ৰভাখন দিলে ভাল হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব আহক মোৰ ঘৰলৈ আগবাঢ়িছোঁ গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিম নে নেসামৰো আৰু আগবা আজিলৈ সামৰিছোঁ হেৰা তুমি দেখোন ইয়াতে ষ্টিল মুডত ৰৈ আছা ভিডিঅ' মুডত নাই কথা কি অনবৰতে ভিডিঅ'কে থাকা হে ৰ'বা বু ক'ত বুৱা কোন বোৱাৰী শ্বৰ্টত কৈছোঁ আচ্ছা ভাইটি ক'ত ডাইনিং ৰুমতে চাহ খাই আছে খোৱা যদি ব'লা দুইটাকে খোৱালাই ব'লাচোন ব'লা আহা বৰ কাৰা নহয় তই অকলেহে বাই আছ বৌৰে বোৱাৰী ক'ত ভণ্টি ক'ত গ'ল ভণ্টি ভণ্টি ক'ত আছ আহ আকৌ ৰচোন দাদা তহঁতে চবেই মিলি কি কৰি আছ মই একো বুজি পোৱা নাই তহঁতে মোৰ কথাখিনি কিয় শুনা নাই ৰচোন তই মনে মনে থাক ডাঙৰ দা গণকে কি ক'লে কচোন গণকে মানে আমাক দুটা ডেট দিছে এটা হ'ল ২৭ এই মাহৰ
আৰু হ'ল 29। কোনটো চিলেক্ট কৰোঁ এতিয়া আমাৰ ওপৰত কথা। আকৌ মোৰ ভিউৱাৰ্ছে কি দিয়ে সেইটো এটাও চাই লওঁ। 27টো বৃহস্পতি পৰিছে হ'বলা, মাছ মাংস দবাবলৈ দিগদাৰ হ'ব। চাই লওঁ কোনটো ঠিক হয়, আমি যা যোগাৰটো সেইমতে কৰিব পাৰিম। আৰু যোগাৰ মানে ভাইটিৰ বিয়াখন একদম বহুত ধুমধামেৰে পাতিব লাগিব। খুৰা তুমি এটা কাম কৰিবা, ভাল কেমেৰামেন হ'ম। নহয় ৰ'বা হে, তুমি পেণ্ডেল আৰু ৰিচিপশ্যনৰ ক'ত কি লাগে তাৰ লিষ্ট এখন বনাবা, আৰু মই বিয়ালৈ কাক কেনেকৈ মাতিম তাৰ লিষ্ট এখন বনাবা। ৰ'বাচোন বৌ, তোমালোকে কথাবোৰ বুজি পোৱা নাই কিয়? মোকতো কথাবোৰ ক'বলৈ দিয়া। একো শুনিবলৈ নাই। ইমান ধুনীয়া মৰম লগা বৌ এজনী পাইছো। বিয়াখন ধুমধামেৰে আমি পাতাহে কথা এতিয়া। হয় সঁচা ইমান ধুনীয়া, ভিডিঅ'ত যে আৰু ধুনীয়া লাগিব। হেৰা ইমান এটা ধুনীয়া আনন্দময় পৰিৱেশ, এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ। ৰ'বচোন, মই এই বিয়াত বহিব নোৱাৰোঁ। কথত বহিব নালাগে নহয়, আমাৰ টেণ্ট হাউচত ধুনীয়া চোফা আছে, তাত বহিব পাৰিবা। ৰ'বা হে, তেওঁ বিয়াত বহিব নোৱাৰো মানে কি বুলি কৈছে বুজি পাইছা নাই? তেওঁ এই বিয়াত মত নাই বুলি কৈছে। ব্লগটো ফ্লপ। বিকিদা অকণমান বাহিৰলৈ বলকচোন, আপোনাৰ লগত দুটামান কথা আছে। পৰিৱেশ চেঁচা হ'ব, গৰম একাপ আনা। আচলতে মোৰ বিষয়ে আপুনি একোৱেই নাজানে। তুমি বেয়া নাপাবা, কথাবোৰ বৌহঁতে আচলতে ভালকৈ বুজাই নাই। আচলতে কথাখিনি ক'বলৈ মোক সুবিধাই দিয়া নাই। আই এম ছ' চৰি। নাই, মই একো বেয়া পোৱা নাই আপোনাক আৰু বৌহঁতক। সঁচা কথা ক'বলৈ গ'লে আপোনাকো মোৰ বেয়া লগা নাই। আপুনি এজন বহুত ভাল মানুহ, কিন্তু আপোনাৰ নিচিনা এজন ভাল মানুহক মই আন্ধাৰত ৰাখি ঠগিব নিবিচাৰোঁ। মানে বহুত সময় চেষ্টা কৰিও মোৰ কথাখিনি আপোনাক খুলি ক'ব পৰাই নাছিলোঁ। আচলতে সেইদিনা ৰাতি সেই পাষণ্ডকেইটাই কিয় খেদিছিল আজি আপোনাক খুলি ক'বই লাগিব। মই আচলতে এখন সৰু গাঁৱৰ এটা সৰু পৰিয়ালৰ ছোৱালী। মোৰ মা সৰুতে ঢুকাইছে আৰু মোৰ দেউতা মোক চিনি পোৱা নাই, মোৰ লগত ধেমালি কৰিবলৈ আহিছা? আৰে সিংহৰ পোৱালি হয় মই, সিংহৰ পোৱালি। আৰে সিংহৰ ৰজা হয়, ৰজা। মোৰ লগত ধেমালি কৰিবলৈ আহিছা? চিনি পোৱা নাই, ঠেকেচি পেলাম একদম, গম পোৱা নাই? গছকি ফেনেকি পেলাম। বাপেৰ লগত ধেমালি কৰিবলৈ আহিছা? মোক চিনি পোৱা নাই। গছকি একেবাৰে পেটটো উলিয়াই দিম বাপেকে। এই বিমলা পুতেক এইটো নাও পেটীয়াটো এইটো চিনি পোৱা নাই হা? বিমলা পুতেকক মই নহয়, গুচকি পেলাম একদম, ঠেকেচি পেলাম। চিনি পোৱা নাই? বাপেৰক জোকাবলৈ আহিছ হা? বাপেৰক জোকাবলৈ আহিছ? ধেত এইখন চাইকেল দিয়ে বাৰু। ধেত সদায় বাঘেই। মই ৰজা হয়, ৰজা, বাঘ নহয়।
ৰজাই কেতিয়াও আঁঠু নাকাঢ়ে, বুজিছনে নাই? আৰে বাঘ সদায় বাঘেই, বুজিছ? 100 গৰু মাৰিলে বাঘৰো মৰণ। মই কিন্তু বাঘ নহয় দেই, মই ৰজা হয়, ৰজা। ৰজা কিন্তু কেতিয়াও আঁঠু নাকাঢ়ে। মোক ঠেলা মাৰি দি সি পেলাবলৈ আহে। বদমাছ চালা, নাম নাজানো বে তোৰ? তোৰ বাপেৰে বদমাছ, তোৰ খানদান বদমাছ, চিনি পোৱা নাই? আৰে ৰজা হয় মই, ৰজা। নাম নাজানো তোৰ। পেহাদো অ পেহাদো, দিনতে খাই বৈ হবলৈ তই ফিটিং হৈ পৰি আছ। কাকনো তই ইমান গালি পাই আছ? চাওঁ উঠছোন উঠ। পেহাদো পেহাদো চাওঁ উঠছোন উঠ, উঠছোন উঠ। মই ৰঘু দেউতা তই আজিও এনেকৈ খাই লৈ পৰি আছ ন? তোক কিমান কম আৰু, বলচোন বল ভিতৰলে, বল বল ভিতৰলে। যা লাহে লাহে যা। চিনি পোৱা নাই ভাবিছে তোৰ বাপে হ'ব দে, খানদানটো চৰ্যাপুৰ খানদান, চিনি পোৱা নাই? চেণ্ডেলযোৰ চেণ্ডেল নালাগে দে। ৰুবুল দা, তোক আমাৰ ঘৰলৈ আহিবলৈ মানা কৰা নাছিলো নে? নে দেউতাক টকাৰ লোভ দেখুৱাই আকৌ কিবা বেচোৱাৰ ধান্দা? হেই কিয়নো তেনেকে কয়? মই ইমান বেয়াও নহয় দেচোন। তহঁতে আগতেও মোক ভুল বুজি আছিলি আৰু এতিয়াও ভুল বুজিছ। মই কিবা নিজৰ মানুহৰ লগত গাদ্দাৰি কৰিম নেকি? ভুল শুদ্ধৰ কথা নাহে, যি হয় সেইটোকে কৈছো। কষ্ট কৰি চলিছো, খাইছো, মদ আহি বাপেকি এটা লগত লৈ। কেতিয়াবা যদি পাইছো খাইছো, আৰু যদি নাই পোৱা তেতিয়াহ'লে নাই খোৱা। যি কওঁ আগাআগি কওঁ, কোনোবাই ভাল পায় বেয়া পায় সেইবোৰ কথা নাই। সেইকাৰণে মোক গাঁৱৰ বহুতে বেয়াই পায়। হ'ব দেচোন হ'ব, বেয়া চেয়া পাই নাথাকিবি। হৈ গ'ল আৰু কিবা এটা ভুল বুজাবুজি। পিছে ৰচোন গাঁৱৰ যে চবকে তহঁতৰ কথা সুধিলে বা টমটম এখনক সুধিলে তহঁতৰ ঘৰলৈ নাযাওঁ বুলি কয়, জৰিমনা বিহিব লাগে বুলি কয়, কিয়নো? মই ইমান দূৰ বাট খোজকাঢ়ি আহিছো। সেইবোৰ বহুত কথা। গাঁৱৰ ৰাইজে আমাক এঘৰীয়া কৰি থৈছে। আমাৰ ঘৰৰ লগত জুই পানী নিষিদ্ধ। আমাৰ ঘৰলৈ কোনো আহিবও নোৱাৰে, মাতিবও নোৱাৰে, আৰু যিয়ে তেনেকুৱা কৰিব সি দণ্ড ভৰি জৰিমনা ভৰিব লাগিব। কিন্তু কিয় এনেকুৱা কৰিছে? কি অপৰাধ কৰিলি তহঁতে? অপৰাধ? বহুত ডাঙৰ অপৰাধ কৰিছো আমি, যাৰ কাৰণে এই শাস্তি পাই আছো। দেউতাই মদ খাই ৰাইজৰ মিটিঙত বহুত ডাঙৰকৈ কথা কৈছিল। কিন্তু কি জানো, দেউতাই নিজেও যোৱা নাছিল। এই ৰমেশে সভাপতি হোৱাৰ লোভত দেউতাক বেছিকৈ মদ খুৱাই তাৰ হৈ মাত মাতিবলৈ লৈ গৈছিল। কিন্তু ৰাইজে দেউতাক 5,000 টকা দণ্ড ভৰি জৰিমনা ভৰিব দিছিল। নহ'লে আমি বোলে এঘৰীয়া, আমাৰ মৰিলেও কোনো আহিব নোৱাৰে, আৰু ইমান টকা মই ক'ত পাম? বহুত বেয়া কৰিছে, এনেকুৱা হ'ব নালাগে কেতিয়াও। ভুল কৰিছে ঠিক আছে, মানি লৈছো, কিন্তু ভুলৰ শাস্তি এনেকুৱা হোৱাটো অপৰাধ। তেওঁলোকে অপৰাধ কৰিছে। বাদ দে, মই চাহ কৰোঁ, তই অকণমান ৰ। ঠিক আছে, যা।
এই ৰহ অলপ তিনিআলি ফালৰ পৰাই আহোঁ। আৰে এই বিমলা পুতেকেতো নাও পেটিয়াটোৱেতো ইয়াক মই কাটি দুপিচ কৰি পেলাম ই মোক চিনি পোৱা নাই আৰে মোক সি ঠেট্টা কৰিবলৈ আহে বাঘৰ নেগুৱাত ধৰি জোকাবলৈ আহে চিনি পোৱা নাই চলে ঐ বাঘ অকমান ভিতৰত গৈ শুই থাকগৈ যা কিমান আৰু চিঞৰি থাক কোনে চিঞৰিছে আৰে মইতো নাই চিঞৰা ন আৰে তোৰ মাৰে মইতো মোৰ জীৱনটো ধ্বংস কৰিলেই মোক কিন্তু মই কৈ দিছোঁ তই কিন্তু মোৰ জীৱনটো ধ্বংস নকৰিবি তাকে এতিয়া মোৰ মৰা মাজনীকো প্ৰতিটো দিনতে তই টানি টানি কথা শুনা তই মোৰ সঁচাকে দেউতা হয়নে ঘৰখনত কি আছে কি নাই এদিনমান তই খবৰ কৰি পাইছনে বেলেগৰ ঘৰে ঘৰে কাম কৰি কৰি মই ছোৱালী মানুহজনী তোক আনি আনি খুৱাই আছো আৰু তই ক তোক মই শেষ কৰিছো কৰিছ তোমাক কৰিছ তই বেলেগৰ ঘৰত কাম কৰিবলৈ কিয় কৈছ কাৰণ তই মোক মাটিখিনি আৰু গছখিনি বেচিবলৈ নিদিয় নহ'লে মই এতিয়া এনেকৈ থাকিব নালাগে মই ৰজা থাকিলো তাকে বেচিবলৈ দিব লাগে যাতে তই সেয়া বেছি দামী দামী মদ আনি খাব পাৰ আৰে মদ খাওঁ কিবা খাওঁ সেইটো মোৰ কথা মোৰ নিজৰ টকাৰে খাইছোঁ তোৰ টকাৰে মই খোৱা নাই নহয় তোৰ লগত কোনে চুপতি মাৰ ধৈত আঁতৰ মোক যাবলৈ দে মইনো ক'ত তোৰ সন্মুখত ৰৈ আছো আৰু তই ক'ত যা ক'ত যাওঁ কি কৰোঁ সেইটো মোৰ কথা একদম আজিকালি তই মাৰৰ দৰে কথা ক'বলৈ ললি দেই মাটিখিনিতো বেচিবলৈ নিদিয়ে গছ দুডালকে বেচিম বুলি ভাবিছিলোঁ এতিয়া মই বিচাৰি যাওঁ কোনোবা কিনা মানুহ আছে নেকি মদৰ নিচা তেতিয়া তই ক'ত যা সেই অকোৱাজনী এজনী মোৰ এতিয়া নিচা চিচা একো নাই বুজিছ নাই চব ফাটি গ'ল আচ্ছা হেৰি নহয় এই ৰুবল বোলাটো আমাৰ ঘৰলৈ আহিছিল যে ক'লৈ গ'লে তাক মাতি দেচোন গাঁৱৰ তিনিআলি ফালে গৈছে থাকে মোক চাহ বনাব দি মানুহেই নাই আৰুনো ক'ত যাব আমাৰ ঘৰত আহিলে সি য'ত যাই গৈ থাকক আহি পালে মই তাৰ লগত কথা পাতিম বুলি কবি দেউতা তই এতিয়া যাব নালাগে নেকি তোৰ কথা মই মানিম নেকি তোৰ মাৰৰ কথাই মই মনা নাছিলো মই যাওঁ তাৰ লগত মই আহিলৈ কথা পাতিম চিনি পোৱা নাই কেনেকে থাকিম মই গছ বেচিবলৈ নিদিয়ে মাটি বেচিবলৈ নিদিয়ে আকৌ এসোপামান খাই নাহিবি কিন্তু মদে তোক শেষ কৰি দিছে তই মদ খোৱা নাই তোক হে যে মদে খাই আছে তই সেইটো গমেই পোৱা নাই এদিন তই নিজে গম পাই যাবি নয়নমণি 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 বহুত ডাঙৰ ঘটনা হৈ গ'ল নয়নমণি ওলাই নাহ কিয় নয়নমণি 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 ওলাই আছোন নয়নমণি ওলাই নাহ কিয় নয়নমণি নয়নমণি কি হ'ল ৰুবুল দা ইমান উধাটো খাই মাতিছ যে তই মাইকী মানুহৰ নিচিনা কান্দিছ যে কি হৈছে মানে কথাটো নকওঁ কিয় দেউতা ওলাই গৈছে ইমান মানা কৰিলো নহয় নুশুনিলেই মাটি বেচিব নিদিওঁ যে সেইকাৰণে গছ কিনা মানুহ বিচাৰি ওলাই গৈছে তই তোৰ কথাটো কচোন ইমান কান্দিছ যে কি হৈছে মদৰ নিচাত ৰাস্তাৰ কাষত বাগৰি পৰিল
ইমান মানা কৰাৰ পিছতো মদ খাই সদায় পৰিয়ে থাকে শান্তি নোহোৱা হৈ গৈছে আৰু বলচোন যাওঁ কোন জেগাত পৰি আছে চাওঁগে ৰচোন পেহাটো পৰি আছিল মই আহি পাই দেখিলো গাঁৱৰ মানুহৰ হাতে ভৰিয়ে ধৰি সহায় বিচাৰিলো ডাক্তৰৰ ওচৰত নিয়া হয় পেহাটো ভাল হ'ল হয় কিন্তু তহঁতক এঘৰীয়া কৰি থোৱাৰ কাৰণে কোনো মানুহ নাহে মৰিলেও বোলে তহঁতৰ তালৈ যাব নোৱাৰেও তই বলচোন নুবুল দা মই ডাক্তৰৰ ওচৰলৈ লৈ যাম লাভ নাই আৰু নি কিয় পেহাটো আৰু নাই আৰু পেহাটো ঢুকাইছে দেউতা এতিয়া কি জানো খৰি দিবলৈও কোনো মানুহ নাযায় যি কৰিব লাগিব আমি দুয়োটাই কৰিব লাগিব তই তহঁতৰ বাতি ধৰালৈকে আহ মই কিবা কৰি হলেও পেহাটোক তালৈকে লৈ গৈ আছো আহ তই হ'ব দে আৰু কান্দি নাথাকিবিচোন জন্ম মৃত্যু বিবাহ সকলো নেদেখাজনৰ ওপৰত থাকে জন্ম হলে মৃত্যু হ'বই এদিন আগ আৰু এদিন পাছ সকলো ভগৱানৰ হাতত নাই ভগৱান কোনো ভগৱান নাই ভগৱান থকা হ'লে মোৰ লগত ইমান অন্যায় নহ'লেহেঁতেন কেতিয়াও কাৰো একো বেয়াও ভাবি পোৱা নাই বেয়া চিন্তাও কৰি পোৱা নাই সৰুতে মাজনীক হেৰুৱাই পেলালো ডাঙৰ হৈছো কেৱল কষ্ট আৰু যন্ত্ৰণাৰ মাজেৰে দেউতাটোক ইমান ক'লো মদ নাখাবি কিন্তু নাই নামানিলে আৰু আজি মোক একেবাৰে অকলশৰীয়া কৰি থৈ গৈছে মই সঁচাকে বহুত অকলশৰীয়া
হয় তই অকলশৰীয়া দূৰ সম্পৰ্কীয় হ'লেও মই তোৰ লগত সদায় আছো গাঁওখনৰ মানুহখিনিক বৰ আচৰিত পালো মানুহ এটা মৰি গ'ল অথচ কোনো নাহিল এটা কাম কৰো নহ'লে দে মাটি বাৰীখিনি বেছি তোক টাউনতে ঘৰ এটা লৈ দিওঁ টাউনতে তই বিন্দাছ থাকিব পাৰিবি নালাগে মোক বিন্দাছ বিন্দাছ নেবেচো একো ঘৰ মাটি দেউতাই গুচি গ'লগৈ নিদিলোঁ বেচিবলৈ এতিয়াও পাৰিম থাকিব থাকিম তই কাষৰ ৰুমটোতে শুবি মই অকণমান পৰি দিওঁগৈ মাটি নেবেচো তোৰ বাপেৰেও মোক ৰাস্তাত একেটা কথাই কৈছিল চাফা কৰি পেলালো আৰু তইও একেখিনি কথাকে কৈছ যি দেখিছো তোকো মোৰ ৰাস্তাৰ পৰা চাফা কৰিব লাগিব আৰু তাৰ পাছত এই সকলোবোৰ সম্পত্তি বেছি মই ৰজা হৈ খাম দামী দামী গাড়ী দামী দামী কাপোৰ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত নানা ধৰণৰ খানা চালা লাইফ ষ্টাইলে চেঞ্জ হৈ যাব তোৰ ওপৰতো মই অতি সোনকালে কাম কৰিব লাগিব যি দেখিছো ঘি চিধা আঙুলিৰে নোলালে বেকা আঙুলিৰে কেনেকৈ উলিয়াব লাগে এইটো বোলে ভালকৈ জানে তাৰপিছত মই এডোখৰ অচিনাকি ঠাই পালোগৈ তাত চিনাকি বা নিজৰ বুলিবলৈ একোৱেই নাছিল তেনেতে এগৰাকী বাইদেউক লগ পালোঁ তেওঁ মোৰ সকলো কথা জানি বহুত মৰমেৰে তেওঁৰ ঘৰলৈ মোক লৈ যায় আৰু নতুন কাপোৰ কানিও কিনি দিছিল তাকেইতো বৰ ভাল মানুহ দেই তেখেত আজিকালি এনেকুৱা ভাল মানুহ খুব কমেই পোৱা যায় প্ৰথমতে আপুনি ভবাৰ দৰে ময়ো ভাবিছিলোঁ কিন্তু আচলতে তেনে নহয়
পিশাচনীজনীৰ কাৰণে মই মোৰ জীৱনত এটা দাগ লৈ যাব লগা হৈছে। মোক জোৰ জবজ থকাৰ কাৰণে বেছি দিছিল। 3 মাহ ধৰি মই নিৰ্যাতনৰ বলি হৈ আছিলোঁ। সেই ঘৃণনীয় জেগাত ঘৃণনীয় কামবোৰ কৰিবলৈ বাধ্য হৈছিলোঁ। সিদিনা ৰাতি মই নিজকে বচাই পলাই আহিছিলোঁ সেই নৰকৰ পৰা। কিন্তু সেই নৰপিশাচকেইটাই মোক খেদি ফুৰিছিল। আৰু আপুনি সিহঁতৰ পৰা ৰক্ষা কৰি মোক জীৱন দিছিলে। আপুনি বহুত ভাল মানুহ। আপোনাক কেনেকৈ দিওঁ এজনী বেয়া ছোৱালীৰ লগত বিয়া পাতিবলৈ? সেইকাৰণে মই বিয়াত বহিবলৈ অমান্তি হৈছিলোঁ। এতিয়া মই আহোঁ। ক'ত যোৱা? নাজানো। ৰ'বা, কিয় যোৱা আৰু ক'ত যোৱা তুমি? চালা মই তোমাক যাবলৈ কৈছো নেকি? শুনা, এই কথাখিনি তুমি মোক এতিয়া নোকোৱা হ'লেতো হয়, বিয়াৰ পিছত কোৱা হ'লেতো কথা নাছিল। কিন্তু এতিয়া কিয়? আচলতে তুমি বেয়া নহয়, তোমাৰ সেই সময় আৰু পৰিস্থিতি বেয়া আছিল। আৰু তুমি মোৰ কথা একো নজনা নুশুনাকৈ যাবলৈ ওলাইছিলা যে। পাষ্ট ইজ পাষ্ট। এতিয়াৰ পৰা তুমি ভাল সময় মোৰ লগত কটাব লাগিব। ঘৰত দাদাবোৰ ৰৈ আছে, ব'লা। আচলতে কি জানা, মানুহৰ জন্ম, মৃত্যু, বিবাহ ক'ত কেনেকৈ থাকে কোনেও ক'ব নোৱাৰে। সকলো ভাগ্যৰ কথা। হ'ব, তুমি এতিয়া আমাক নীতিজ্ঞান দিব নালাগে। মই নীতিজ্ঞান দিয়া নাই, নতুন ব্লগ এটাৰ সংলাপহে বনাই আছো। কৃষ্ণ, এই মানুহটো আমি আছো কি চিন্তাত আৰু তুমি ভ্লগকে মৰি আছা। এই ব্লগৰ কাৰণেই দেখিবা তোমাৰ মানুহটো এদিন ফেচবুক মজিয়াত দপদপাই থাকিব। তোৰ ককায়েৰক লৈ ফেচবুকত তই গৌৰৱ কৰিব পাৰিবি। ইছ, মোৰ ফেচবুক একাউণ্টেই নাই। কতা ঘৰখনতো ভিভিখন ইয়াকে কয়, হয় ছাপোৰ্ট এটা কৰিব নোৱাৰে। দাদা মই এই বিয়াত ৰাজি আছো। ৰাজি? ৰাজি ৰ'বাচোন, ৰ'বা, কি ক'লা ডাইলগটো আকৌ ৰিপিট কৰিবা দেই। এক মিনিট। ৰ'বা কিন্তু এনেকে নহয়, মোৰ তোমাক দুটামান কথা সুধিবলগীয়া আছে। সেয়া ভাল ভিডিঅ' এটা বনাবলৈ লৈছিলো, তুমি আকৌ দিলা নহয় মাজতে কাটি। তুমি মনে মনে থাকিবানে? মই ভিতৰৰ পৰা আহি আছো, ৰ'বা। এটা কেৰেক্টাৰ নাথাকিলেও নাই, কথা নাই। তুমি ৰিপিট কৰিবা দেই, অকণ স্মাইল এটা। তই গুমুৱা মাৰি নাথাকিবি, এফালে চা। অঁ, হেল্ল' গাইজ, আমাৰ এয়া ন কইনাৰ মতামত আৰম্ভ। কোৱা, নহ'লে ফুটেজ এনেই গৈ আছে। এই ফ্লপ।
চাওঁ নয়নমণি, এইফালে আহাচোন, হাতখন দিয়াচোন। এই খাৰুযোৰ যে দেখিছা, যিদিনা মই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছিলোঁ, মোৰ শাহুমায়ে মানে আমাৰ দুয়োৰে শাহুমায়ে এইযোৰ মোক দিছিল আৰু তেতিয়াৰ পৰা এইযোৰ মই বৰ যতনেৰে থৈছিলোঁ। কিয় জানানে? মোৰ বোৱাৰীজনীক দিম বুলি। আৰু আজিৰ পৰা এইযোৰ মই তোমাক দিলোঁ, যতনেৰে ৰাখিবা। আৰু আজিৰ পৰা তুমি মোৰ বোৱাৰী হ'লা। ৰ'বাচোন ৰ'বা, এই খাৰুপাত পিন্ধাৰ আগতেই এটা ভিডিঅ' আৰম্ভ কৰিব পাৰোঁ নেকি? নোৱাৰা। কিয়? এতিয়াতো সকলো ঠিক হ'ল, খাৰু পিন্ধাবলৈহে বাকী। বনোৱা আকৌ ভিডিঅ'। তাকেতো অসমীয়াত ক'ব লাগে, 1 মিনিট। গাইজ, একেদিন বৰ অসুখত আছিলোঁ জানে, মানে সেইটো কাৰণে মানে ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া ভিডিঅ' দিব পাৰিছোঁ, কিন্তু চাওকচোন আমাৰ ঘৰত নতুন সদস্য এয়া, আৰু এয়া মোৰ ভণ্টি, আৰু এয়া মোৰ ভাইটি, আৰু এয়া মোৰ কাউজনী। যি নহওক, এই গোটেই পৰিয়ালটো একলগ হৈছোঁ কিয় জানেনে? আমাৰ হ'বলগীয়া বিয়াখনৰ বাবে। ভাইটি আৰু এয়া আমাৰ বোৱাৰী নয়নমণি। ৰাইজ, আপোনালোকে কি খাব আমাক খালি অনুৰোধ কৰক, সেইমতে আমি ৰেচিপি বনাবলৈ চেষ্টা কৰিম। কপি গৈছে মানে ভিডিঅ', হ'ব একো নাই, চবে একেলগে ক'বা দেই। হেল্ল' গাইজ, হেল্ল' গাইজ। মই নকলো দেই। হ'ব, কাটি থলো, তুমি এনেও নালাগে। কাটিছোঁ।